নমস্কাৰ, মই সুবোধ স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগটোলৈ। এই ভাগ আমাৰ সৰু মন্দিৰ ভাগ। এইবিলাক চাব পাৰে ফুলজাৰু ইয়াত ৰ'দত শুকুৱাই থোৱা হৈছে। এটা ফুলজাৰুৰ দাম কিমান জানেই? ইয়াত মানে ফুলজাৰু বহুত আছে। ইয়াত এটা পাহাৰৰ ফুলজাৰু আছে, সেইটো কাৰণে ইয়াত তেনেই কম দামতে জাৰু কিনি অনা হৈছে, আনি শুকুৱাই থোৱা হৈছে। ইয়াত নিজেও ব্যৱহাৰ কৰিব হ'ব, ঘৰতো দিব হ'ব। আমাৰ কাইদেৱে জাৰু বান্ধি আছে। এক পিচ কেইটকা? যোৰা 60 টকা। চাওক কিমান ধুনীয়া জাৰু বনিছে। এইবিলাক গোটেই জাৰুৱে জাৰু, বহুত জাৰু ওলাব ইয়াত।